আজিৰ আমাৰ অসমৰ এটা গৌৰৱৰ দিন অসম বিধানসভাৰ আজি প্ৰতিষ্ঠাৰ দিন আৰু এই প্ৰতিষ্ঠা দিনত আমি প্ৰতিষ্ঠা দিৱস ইয়াত পালন কৰিছোঁ ইয়াত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ মন্ত্ৰী শ্ৰী উৰ্খাগৰা ব্ৰহ্ম ডাঙৰীয়া আমাৰ প্ৰাক্তন অধ্যক্ষ অসম বিধানসভাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী পৃথিৱী মাঝি ডাঙৰীয়া আমাৰ বিধানসভাৰ উপাধ্যক্ষ আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী নমুল মমিন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আমাৰ প্ৰাক্তন বিধায়ক ডাঙৰীয়াসকল আছে হিৰণ্য বৰা ডাঙৰীয়া মৃদুলা চহৰীয়া বাইদেউ নীলমণি চন্দেকা আমাৰ প্ৰাক্তন মন্ত্ৰী ডাঙৰীয়া আৰু বহুতো আমাৰ ছিনিয়ৰ মষ্ট প্ৰাক্তন বিধায়ক ডাঙৰীয়াসকল আৰু আমাৰ বৰ্তমানৰ বিধায়ক ডাঙৰীয়াসকল আছে সকলোৱে আমাৰ সচিব ডাঙৰীয়া আৰু প্ৰাক্তন বিষয়াসকল কৰ্মচাৰীসকল আৰু আমাৰ অসম বিধানসভাৰ সকলো বিষয়া আৰু কৰ্মচাৰী বৃন্দ আৰু সাংবাদিক বন্ধুসকল অসম বিধানসভাৰ ইতিহাস বিষয়ে সবে নিজৰ নিজৰ বক্তব্যৰ জৰিয়তে ইয়াত কৈ গৈছে আৰু আমি ইয়াত যিমানখিনি উপস্থিত আছে আমি সবে মই ভাবোঁ আমি অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ বিধানসভাৰ গুৰুত্ব কিমান অসম বিধানসভাৰ যে ইতিহাস এই ইতিহাস ভাৰতবৰ্ষৰ বিধানসভাৰ যে ইতিহাস এই ইতিহাসৰ ভিতৰত আমাৰটো উল্লেখনীয় কাৰণ ওপৰত বক্তাসকলে কৈ গৈছে সেইটো ভাৰত স্বাধীনতা হোৱাৰ আগৰে পৰা অসমৰ এই বিধানসভা স্থাপন হৈছিল আৰু তেতিয়াৰ পৰাই কণ্টিনিউ অসমত ব্ৰিটিছৰ সময়ৰ পৰাই গণতান্ত্ৰিকভাৱে ৰাইজৰ প্ৰতিনিধিসকলে এই বিধানসভাৰ অসমৰ বিভিন্ন আইন কানুন ইয়াত গঠন কৰিছিলে অসমৰ পৰিকল্পনাবিলাক ইয়াতে চৰ্চা হৈছিল বিভিন্ন পলিচি ইয়াতে লোৱা হৈছিলে আৰু সেইটোৰ দ্বাৰাই অসমৰ জনগণৰ ভৱিষ্যতটো গঢ়ি অহা হৈছিলে মই নিজকে সৌভাগ্য মানো এই ঐতিহাসিক অসম বিধানসভাত ময়ো আজি অধ্যক্ষ হিচাপে কাম কৰাৰ এটা সুযোগ পাইছোঁ ৰাইজৰ আশীৰ্বাদত আপোনালোকৰ সকলোৰে আশীৰ্বাদত অসম বিধানসভাত মই প্ৰথম 2001 চনত বিধায়ক হিচাপে আহিছিলোঁ আৰু তেতিয়া এই সন্মানীয় অধ্যক্ষ পদত আছিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ পৃথিৱী মাঝি ডাঙৰীয়া তেখেতক অধ্যক্ষ হিচাপে মই পাইছিলোঁ আৰু আজি পুৰণা বিষয়াসকল আছে এইফালে ৰিটায়াৰ্ড হৈফালে আজি আহিছে আমাৰ বাইদেউসকল তেখেতসকলক পাইছিলোঁ মই যেতিয়া বিধায়ক হৈ আহিছিলোঁ কেতিয়াও ভবা নাছিলোঁ যে মই কেতিয়াবা ইয়াত অধ্যক্ষ হ'ম কিন্তু ছেকেণ্ড টাৰ্ম আছিলে মই বিধায়ক হিচাপে 2021 চনত আৰু বিধায়ক হোৱাৰ পিছত সেই পদত মই বহিব লগা হ'লোঁ যেতিয়াৰ পৰাই বিধানসভাৰ অধ্যক্ষ পদত মই স্থান ল'বলগীয়া হ'ল তেতিয়াৰ পৰাই মোৰ অনুভৱটো অলপ বেলেগ ধৰণৰ হৈ গ'ল আৰু কেনেকৈ বিধায়িনী প্ৰক্ৰিয়াক ভালৰ পৰা ভাল কৰিব পাৰোঁ আৰু মোৰ যিটো এটা অভিজ্ঞতা এটা বিধানসভা এটা সংসদৰ মৰ্যাদা এই দুইটাকে মই যিহেতু মোৰ জীৱনটোত দীঘলীয়া মোৰ যিটো প্ৰতিনিধি হিচাপে তাত জড়িত হোৱাৰ সুযোগ পাইছিলোঁ তাত অনুভৱ কৰিব পাৰিছিলোঁ কিছু এক্সপিৰিয়েঞ্চ মই পাইছিলোঁ গতিকে সেইটো লৈ পেলাই কেনেকৈ ভালৰ পৰা ভাল কৰিব পাৰোঁ এইটোৱেই মই যিমান পাৰোঁ মোৰ লেভেলত মই চেষ্টা কৰি আহিছোঁ আজি বহুতো কথা আমাৰ ওপৰত বক্তাসকলে স্মৰণ কৰিলে অসম বিধানসভাৰ আগৰ কথাবোৰো আৰু বৰ্তমানটো
যে অসম বিধানসভাই আজি বিধায়ক ডাঙৰীয়াসকলে যিখিনি কৈছে, প্ৰাক্তন বিধায়ক ডাঙৰীয়াসকলে যিখিনি কৈছে, যিমান পাৰোঁ এটা চেষ্টা কৰি আছোঁ গণতান্ত্ৰিকভাৱে ৰাইজৰ সমস্যাবোৰক ইয়াত বহুলভাৱে চৰ্চা হওক। চৰকাৰৰ পৰিকল্পনাৰ আধাৰত লোৱা বিভিন্ন যিবিলাক বিলৰ পৰা আৰম্ভ কৰি যিবোৰ আঁচনি আছে, এই আঁচনিৰ ওপৰত আলোচনা হওক, চৰ্চা হওক, ৰাইজৰ কথাবিলাক বিধায়কৰ জৰিয়তে বিধানসভাৰ প্ৰকাশ পাওক আৰু চৰকাৰো এই বিষয়ত যিখিনি কথা তেওঁলোকে ভবা নাছিলে, অনুভৱ কৰা নাছিলে, বিধায়কসকলৰ কথাৰ জৰিয়তে যাতে ৰাইজৰ কথাটো জানক আৰু তাৰপিছত তেওঁলোকেও যিমান পাৰে ৰাইজৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত আৰু দেশৰ জনগণৰ স্বাৰ্থত ভালৰ পৰা ভাল পলিচি যাতে ল'বলৈ চেষ্টা কৰে ৰাইজৰ উপযোগী হোৱা হিচাপে। বিধানসভাৰ চব সুযোগটো আছে, ইয়াত আমাৰ বিধায়কসকলৰ যথেষ্ট দায়িত্ব আছে। মই সেই কথাটো সদায় কৈ থাকোঁ, যেনেকৈ আব্দুল ৰছিদ ডাঙৰীয়াই তেতিয়া কোৱাৰ নিচিনা। বিধানসভা হয় যে ইয়াত আমাৰ অধ্যক্ষ বা অন্যান্য কৰ্মচাৰী বা বিষয়াসকলৰ একো ভূমিকা নাথাকে এইটো ঠিক কৰাত। বিধানসভা হ'ল চৰকাৰ আৰু বিধায়কসকলৰ, আৰু চিধাকৈ ক'লে অপজিশ্যন আৰু চৰকাৰ। কিন্তু চৰকাৰৰ বাদে বাকী চবে বিধায়ক, চবৰে অধিকাৰ সমান। বাকী পাৰ্টি হিচাপে অলপমান মানে জবৰদস্ত চৰকাৰে নিজৰ নিয়ন্ত্ৰণত ৰাখিব খোজে যে এইখিনিহে ক'বা, এইখিনি নক'বা, এইটো ভিতৰুৱা কথা। কিন্তু বিধায়ক হিচাপে চবৰে সমান অধিকাৰ। গতিকে আমি বিষয়বিলাকক বহলভাৱে চৰ্চা কৰিব লাগিলে সময় লাগে, আৰু সময় যদি লাগে আমি প্ৰথমতে নিৰ্ণয় কৰি ল'ব লাগে যে আমি কি কি বিষয়ত আলোচনা কৰিম। মই চৰকাৰক সদায় মানে নিজৰ তৰফৰ পৰাই মই বিষয়াসকলকো কৈ ফালে খবৰ ল'বলৈ দি থাকোঁ যে কিমান বিল আহিব আৰু কি কি বিষয়ত চৰকাৰে ইয়াত আলোচনা কৰিব বিচাৰে বা প্ৰস্তাৱ আনিব বিচাৰে, যাতে সেইটো লৈ পেলাই আমি এছেছমেণ্ট কৰিব পাৰোঁ যে কিমান দিনৰ আমাক বিধানসভাৰ মানে কেলেণ্ডাৰটো আমি কৰিব লাগে, এয়া দৰকাৰ। কিন্তু আমাৰ ক্ষেত্ৰত কি হৈ থাকে যে চৰকাৰে বিধানসভা আৰম্ভ হোৱাৰ 2 দিন 3 দিনলৈকে কিমান বিল তেওঁলোকে মানে আনিব সেই কথাটো বিধানসভাত অৱগত কৰিব নোৱাৰে। আৰু সেইটোৰ কাৰণে বিধানসভা যেতিয়া চলি থাকে তেতিয়া বিলবোৰ আহি থাকে, আৰু বিলবোৰ আহি থকাৰ কাৰণে আমি এই বিলবোৰ আলোচনা কৰাৰ কাৰণে যিখিনি আমি কেলেণ্ডাৰ ঠিক কৰি লওঁ তাৰ মাজত আলোচনা কৰাৰ সুবিধা, আৰু বিভিন্ন বিষয়ত যিবিলাক সদস্যসকলে নটিচ দিয়া বিষয় আছে সেইবিলাকত আমি আলোচনা কৰাৰ কাৰণে প্ৰায় মানে সময়বোৰ নাপাওঁ। তেনেকুৱা ধৰণৰ আমাৰ মাজত এই গেপখিনি আছে। আৰু তাৰ কাৰণে মই অধ্যক্ষ হোৱাৰ পিছত মুখ্য সচিবকে আৰম্ভ কৰি সকলো কমিশনাৰ ছেক্ৰেটাৰী আৰু আমাৰ বিধানসভাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি সকলো বিষয়া লৈ এবাৰ মিটিঙো আমি কৰিলোঁ যে যাতে বিধানসভাত আমাৰ চৰকাৰৰ তৰফৰ পৰা যি ধৰণৰ নিয়ম নীতি আছে সেই নিয়ম নীতিৰ মাজেদি যাতে সব কমিউনিকেশ্যনবিলাক যাতে প্ৰপাৰলি হয় আৰু গোটেই বিষয়বিলাক যাতে সঠিকভাৱে আহে। আৰু সেই হিচাপে আমি আগতীয়াকৈ বিলবোৰ জনাবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, আৰু চবকে লিখি থাকোঁ প্ৰত্যেকবাৰতে যে আমাৰ বিল ইন্ট্ৰডাকশ্যন হোৱাৰ কমচে কম 3 দিন আগত বিলটো পাব লাগে কমতে। বাকী 1 সপ্তাহ 10 দিনৰ আগতো বিল আহিব পাৰে, 20 দিনৰ আগতো বিল আহিব পাৰে। যিবোৰ বিল কনফিডেন্সিয়েল নহয়, আমি ফাইনেন্স বিল নহয়, সেইবোৰ বিল আমি এডভান্স সব বিধায়কক আমি দি দিব পাৰোঁ, আৰু তেতিয়া বিধায়কসকলে সেইটো অধ্যয়ন কৰিব, ৰাইজেও সেইবিলাক বিষয়ে জানিব, আৰু ৰাইজে তেতিয়া সেই বিলৰ ওপৰত
নিজৰ নিজৰ বিধায়কক লগ ধৰি কোনটো বিষয় তাত ৰাইজৰ কাৰণে সুবিধা অসুবিধা আছে সেইটো অৱগত কৰি ফালে হিয়া যাহাতে বিধানসভাত চৰ্চা হয় আৰু বিলখন এমেণ্ডমেণ্টৰ কাৰণে ব্যৱস্থা লয় কিছু তাত হয়তো সংযোজন লাগিব পাৰে কিছুটো তাত হয়তো এক্সক্লুশন কৰিব লাগিব পাৰে তো এই সময় বৰ অত্যন্ত দৰকাৰ এটা বিধানসভাত আৰু সেইখিনি বহুতখিনি অৱশ্যে এতিয়া লাইনটোত আহিল বহুখিনি আহিল লাইনটো তথাপিও দুই এটা অলপ সেইটো বাকী আছে কিন্তু মই ভাবো আৰু কেইবাৰমান সেশনৰ পিছত এয়া সব ঠিক হৈ যাব বাকি বিভিন্ন হিতান আছে তাত আমাৰ বিধায়ক ডাঙৰীয়াসকলক মই সদায় এডভাইচ দি থাকো যে আমি সকলোৱে আলোচনা কৰি ফালে বাছিলো ৰুল 50 আছে আমাৰ যেটো ৰুল 50 যিকোনো বিষয়ৰ ওপৰত বিধায়কসকলে নোটিশ দিব পাৰে আৰু তাত আমি 2.5 ঘণ্টা আলোচনা কৰিব পাৰো 2.5 ঘণ্টা যথেষ্ট হয় আলোচনাৰ কাৰণে আৰু যদি দৰকাৰ হয় আধা ঘণ্টা 1 ঘণ্টা এক্সটেনশন কৰিব পাৰে যদি হে বিষয়টো গুৰুত্ব সহকাৰে সবে লয় তো এইবোৰ বিষয়ত কি কৰিব পাৰে যে আমাৰ অপজিশন আৰু অন্য বিধায়কসকলে একেলগে কথা পাতি ফালে যে এইবাৰ আমি এই সেশনটোত সৰকাৰৰ বিলৰ বাদিও ৰুল 50 আমি এটা দুটা বিশেষ বিভাগক লৈ ফালে আমি আলোচনা কৰো আৰু হিচাপে মিলি ফালে যদি নোটিশটো দি দিয়ে তেতিয়া আমি এদিন দুদিন ৰুল 50 ওপৰত এই বিভাগৰ যি কাম এই কামৰ ওপৰত চৰ্চা কৰিব পাৰে আলোচনা কৰিব পাৰে সৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰে আৰু সৰকাৰৰ পৰা উত্তৰ বিচাৰিব পাৰে গতিকে এই স্কোপ বিলাকো আমি বিধায়ক হিচাপে ল'ব লাগিব এতিয়া মই ক'লে এতিয়া আমাৰ ৰূপক শৰ্মা ডাঙৰীয়া আছে কিয় বুদ্ধিবিলাক দি আছে মানে সৰকাৰক সমালোচনা কৰাৰ বুদ্ধি বুলি কব নাপায় তথাপি আমাৰ বিধানসভাটো মানে কেনেকৈ অলপ আমি আপগ্ৰেড কৰি থাকিব পাৰো মই নিজে অধ্যক্ষ হলিও এই বিষয়বিলাক মই কৈ থাকো এটা যিকোনো বিলৰ ওপৰত মই সদায় কৈ থাকো বিজনেছ এডভাইজাৰী কমিটি মইহে বিচাৰো কি বিল বিলাক আমি বাছি লওঁ আৰু কোনটো কোনটো বিলটো আমি ডিসকাশন কৰিব পাৰে আৰু 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা আমি কিছুমান বিলত ডিসকাশন কৰিব পাৰো বিলত আমাৰ অসমৰ মানে বিধায়কসকলৰ বা বিধানসভাত অলপ ভুল কনসেপ্ট আছে একচুয়ালি বিল এখনৰ ওপৰত অকল যিখিনি সংশোধিত মানে সৰকাৰে তাক মানে সংশোধনী আনিছে অকল ইয়াৰ ওপৰতে চৰ্চা কৰিব লাগিব বুলি ভাবে কিন্তু নহয় গটে বিভাগটোৰ ওপৰত তাত আলোচনা কৰিব লাগে আৰু কিহৰ কাৰণে হেতু প্ৰয়োজনীয় হৈছে সৰকাৰক খুদিব পাৰে আৰু তাৰ বাদেও অন্যান্য বিষয়বিলাকো যে সংশোধনৰ প্ৰয়োজন আছে এই বিষয়টো সৰকাৰক দৃষ্টিগোচৰ কৰিব পাৰে টোটেল বিল যিকোনো এটা বিভাগৰ যেতিয়া বিল আহিব বিলটো কি আহে নতুন বিল এইটো বেলেগ এইটো হুকিয়া কিন্তু সংশোধনৰ কাৰণে বিল বিলাক আহি থাকে আৰু এই সংশোধনৰ ক্ষেত্ৰত এই ডিপাৰ্টমেন্টত বহুত সৰকাৰক অৱগত কৰিবলগীয়া কথা থাকে বিধায়কসকলক এই টোটেল বিষয়টো বিলখনত আলোচনা কৰিব পাৰে গতিকে বিলৰ 3 লাইন যেটো আছে এটা ইন্ট্ৰোডাকশন হল এটাটো হল আপোনাৰ কনসিডাৰেশন আৰু কনসিডাৰেশনৰ সময়তে জেনাৰেল ডিসকাশন হ'ব লাগে আৰু ইয়াৰ পিছত ক্লজ বাই ক্লজ কনসিডাৰেশন হ'ব তাৰ পিছত পাস কৰা গতিকে মই অধ্যক্ষ হোৱাৰ পিছত মই নিজে নিজৰ তৰফৰ পৰা বিধায়কসকলক স্কোপটো দি আছো কিন্তু বিধায়কসকলে স্কোপটো ল'ব নোখোজে কোনো ওলে মই বাৰে বাৰে কৈ আছো ডিসকাশন এতিয়া মই আমাৰ আগত কি আছিল মানে বিল এখনত বিলটো যেতিয়া আমি ডিসকাশন কৰিবলৈ লওঁ তেতিয়া এমেন্ডমেন্টটো মুভ কৰি এডভান্স কৰি এমেন্ডমেন্টটো মুভ কৰি ফালে কি হৈ গ'ল অকল এমেন্ডমেন্ট মুভাটোৱে সেই এমেন্ডমেন্টটো কিয় আনিছে এইটো ওপৰত কোৱাৰ পিছতে বিলটো পাস কৰিবৰ কাৰণে ক্লজ বাই ক্লজ কনসিডাৰেশনত গুচি যায় এটা জেনাৰেল ডিসকাশন নহয় কিন্তু এটা বিলত জেনাৰেল ডিসকাশন কৰিব লাগে
আৰু কোনটোবা যদি বিশেষ একো নাই তেতিয়াহ'লে বিএসসি কৈ দিব পাৰে যে এই বিলখন আমাক মানে কিবা নালাগে মানে আমি আলোচনা নকৰো আৰু টু দা পইণ্ট কিবা যদি ক্লিয়াৰিফিকেশ্যন বিচাৰে বেলেগ কথা পাছ কৰাত কিন্তু ডিছকাশ্যন নকৰো এইটো বিএসসি ডিচিশ্যন ল'লেই হ'ল আদাৰৱাইজ প্ৰত্যেকটা বিলৰ ওপৰত ডিছকাশ্যন কৰিব লাগে আৰু ডিছকাশ্যনটো ডিপাৰ্টমেণ্টৰ ৱৰ্কিংটো আলোচনা কৰিব লাগে যে ডিপাৰ্টমেণ্টে কি এনেকুৱা কৰি আছে কামটো আৰু তেতিয়াহে ভালদৰে চৰকাৰো বুজি পায় ৰাইজেও বুজি পায় গতিকে এইখিনি সুযোগ ল'লে যিটো আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া মানে যিটো কৈছে তো মই সেইকাৰণে আজি অৱগত কৰি থৈছোঁ আমাৰ বিধায়ক ডাঙৰীয়াসকলক তো এনি বিলত আপুনি অকল চৰকাৰে আনা এমেণ্ডমেণ্টটো নহয় ফালে গোটেই ডিপাৰ্টমেণ্টৰ কথাটো চৰকাৰক অৱগত কৰিব পাৰে সেইদিনা এডুকেশ্যনৰ কথা আহিছিলে চবৰে যে তাতে আমাৰ মানে গেলিটিনত দিয়াৰ কাৰণে ছেকেণ্ড ডিছকাশ্যন যিটো ইম্পৰ্টেণ্ট বুলি কৈছিলে এইটো আলোচনা নহ'ল আৰু গেলিটিন যোৱাৰ পিছত জেনেৰেলি নহয় কিন্তু মই তাৰ পিছত যিহেতু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কোচিঙৰ ওপৰত এটা বিল আহিছিলে মই তেতিয়া সব এমএলএকে মাতি কৈছিলোঁ এডুকেশ্যনৰ যিমান যি আছে তাতে আপোনালোকে ডিছকাশ্যন কৰক আৰু চৰকাৰক কুৱেশ্যন কৰক চৰকাৰে ৰিপ্লাই কৰিব এডুকেশ্যনৰ মিনিষ্টাৰক মই কৈছিলোঁ আপোনাৰ ইয়াতে সব সুযোগটো দি দিয়ক আপুনি মানে উত্তৰটো দিম মানে আপত্তি নাই মন্ত্ৰী ডাঙৰে ক'লে মই সব উত্তৰ দিম আৰু এইকাৰণে মই সেইদিনা কোচিঙৰ যিটো বিল আছিলে তাতে এডুকেশ্যনটো লগে লগে তাতে ক'বলৈ দিছোঁ কিন্তু সেইটো নহ'লেও ক'ব লাগে এনেও গতিকে নিয়মটো হ'ল তেনেকুৱা যে আমি এনেই বিলত ডিছকাশ্যন কৰিব লাগে তাৰপিছতে ক্লজ বাই ক্লজৰ আমি যদিও এমেণ্ডমেণ্টৰ কথাটো মুভ কৰি নকৰে প্ৰশ্ন আহে তথাপিও নিজৰ পইণ্টছখিনি ডিছকাশ্যনৰ সময়তে কৰি দিলে হ'ল গতিকে চৰ্চাৰ স্কপটো অসম বিধানসভাতো আছে আৰু এতিয়া মই সেইকাৰণে সবৰ লগত আলোচনা কৰি ফেলে ৰুলটো এমেণ্ডমেণ্ট কৰি দি দিলোঁ এতিয়া সেই ৰুল মতে এনি বিল এইটো ডিছকাশ্যন হ'বই যদি বিধায়কসকলে নিবিচাৰে বিএসসি নিবিচাৰে তেতিয়া নহ'ব আদাৰৱাইজ যিকোনো বিলটোৱে ডিছকাশ্যন কৰিব পাৰে আৰু সেইদিনাই আমি টাইমটো বঢ়াব পাৰোঁ এটাটো হ'ল আমাৰ বিধানসভা 2টা বজাতে শেষ হয় কিন্তু তথাপিও মোৰ দিনত মই পাৰে মানে ছেকেণ্ড হাফ কৰি আলোচনাৰ কিবাটো বঢ়াই আছোঁ যিমান পাৰোঁ যে আমি ডিছকাশ্যন কৰিব লাগে আৰু সেইটো চৰকাৰৰ লগত কথা পাতি পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰৰ লগত কথা পাতি চিফ মিনিষ্টাৰৰ লগত কনচাৰ্ণটো কৰি থৈ দিছে যদি দৰকাৰ হয় আমি এদিন দুদিন ছেশ্যনটো বঢ়াম গতিকে সেইটোৰ কাৰণে এমএলএ ডাঙৰীয়াসকলৰ ভূমিকাৰ ওপৰত এইবোৰ নিৰ্ভৰ হ'ব যে আমি ছেশ্যনটো কিমান দিনলৈকে আমি বঢ়াব পাৰোঁ কিমান দিনলৈকে আমি ডিছকাশ্যন কৰিব পাৰোঁ মূল কথাটো হ'ল ডিছকাশ্যনটো গতিকে সেইখিনি কথা বাকী সব ঠিক আছে আমি সবে ঠিক থাকিলে মানে সবটোৱে ভৱিষ্যততো ঠিক হৈ যাই থাকিব আমাৰ ফাউণ্ডেশ্যনতে জেনেৰেলি এইটো আমাৰ বিষয়াসকলে বেছিকৈ উদ্যোগ লৈ যিহেতু তেখেতসকলে হিতৰ লগতে সব লাগি থকা তেখেতসকলৰ জীৱনে বিধানসভাৰ লগত আৰু আমি ছিজনেল ফুলৰ নিচিনা এমএলএ বিলাকে ছিজনেল ফুল ছিজন আহিলে আহিল নাহিলে কেতিয়াবা ছিজনতো আমাৰ ফুলটো নুফুলে এনেকুৱা ধৰণৰ গতিকে সব সেইটো বিষয়াসকলৰ আৰু সেইকাৰণে বিষয়াসকলে এনজয়ো কৰিছে আজি বহুত পুৰস্কাৰ পোৱা দেখিছোঁ খেলা ধূলা গানো গাইছে আৰু নাচিবলৈ সাজু আজি মেকআপ লৈ আহিছে অলৰেডি সব আমাৰ এমপ্লয়ীয়ে নিজে নিজে ৰিহাৰ্চল দিছে সব তৈয়াৰ হৈছে গতিকে ফূৰ্তি এটা সেই আমাৰ প্ৰতিষ্ঠা দিৱসত এইটো খুব ভাল আৰু সেইকাৰণে ময়ো যিমান পাৰে মই কৈছোঁ খৰচাৰ লগত কোনো সম্পৰ্ক নাই মানে প্ৰতিষ্ঠা দিৱসত যিমান কৰিব পাৰে কৰ কাৰণ সেইটো বিধানসভা অফিচিয়েল প্ৰগ্ৰাম গতিকে অফিচিয়েল প্ৰগ্ৰামটো আমি বিধানসভাৰ বুলি ধৰি লৈ তাৰ কাৰণে সবটোৱে আমি কৰিব লাগে কৰিব পাৰোঁ বিধায়ক ডাঙৰীয়াসকল আহিব লাগে কিন্তু আজি প্ৰায় আহিছিলে কিন্তু পঞ্চায়ত ইলেকশ্যনৰ কাৰণে সবে নিজৰ নিজৰ সমষ্টি এইটো গুচি গ'ল আমাৰ এলপি ডাঙৰীয়া হিৰণদা কৈছে তেওঁ গুজৰাটত কিবা বিশেষ কামত যাবলগীয়া হৈছে চিঠি দি পঠাইছে যে মই থাকিব নোৱাৰোঁ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ আজি ৰাতিপুৱালৈকে ঠিক আছিলে কিবা কাৰণত ধুবুৰীত মুখ্যমন্ত্ৰীয়ে মানে আৰ্জেণ্ট মানে তেখেতক পঠাইছে বুলি তেখেতে যাবলগীয়া হ'ল কিন্তু হয় সব বিধায়ক থাকিব লাগে আৰু সেইটো আমাৰ কাৰণে সৌভাগ্য
যে আমাৰ বিধায়ক হৈ থকাৰ সময়ত যে ইয়াত এই প্ৰতিষ্ঠা দিৱস পালনত আমি মানে সুযোগটো পাওঁ এটেণ্ড থাকিবলৈ অলপ মনৰ কথা শ্বেয়াৰ কৰিবলৈ শ্বেয়াৰ মানে অকল ভাষণ নহয় লগ পোৱাটোই বহুত ডাঙৰ কথা আজি হিৰণেন্দা আছে বহুত মানে পুৰাণা অভিজ্ঞ ব্যক্তি সব অলপ সময় লগ পালে হিৰণেন্দাই সব খুলি দিয়ে গোটেই বস্তুটো যাৰ পৰা আমি মাত্ৰ ল'বহে লাগে আৰু মানে কাইদা বুদ্ধিবিলাক ৰাজনীতিত গতিকে এই লগ পোৱাটো সৌভাগ্যৰ কথা মানে আমাৰ জুনিয়ৰ বিধায়কসকল আহিছে আজি সিনিয়ৰ বিধায়কসকল আছে একেলগে চাহ খোৱা একেলগে লগ পোৱা কিছুমান আগৰ কথা বৰ্তমানৰ কথা তাৰে অলৰেডি ভাল কিছুমান কথাটো কৈছে যে কেনেকৈ এক্স এমএলএ হোৱাৰ পিছতো ৰাইজৰ বিষয়ে বিভিন্ন চৰকাৰৰ কাম কাজৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিব পাৰে আৰু ইনফ্লুৱেঞ্চ কৰি ফালে এইটো ৰাইজৰ হকে সিদ্ধান্ত লোৱাব পাৰে এই কথা ধুনীয়া আমাক সবকে শিকিবলগীয়া যে আমি বিধায়ক হোৱাৰ পিছতো যিহেতু আমাৰ জীৱনটোৱে সাৰ্বজনীন পাব্লিক লাইফ গতিকে আমি পলাব খুজিলেও আমাৰ পিছে পিছে আহিবই পাব্লিক এই বস্তুটো গতিকে আমি বিধায়ক হৈ নাথাকিলেও কাম কৰিব পাৰোঁ বাকি এক্স এমএলএ হিচাপে আমাৰ সভাপতি ডাঙৰীয়া বহুত দুখ প্ৰকাশ কৰিছে হয় বহুতখিনি আমাৰ আশা আছিলে আৰু মই সদায় কৈ থাকো আমাকো বেলেগ ল'ব নহয় খালি পৰকে এক্স হৈ আছো আমি আমাৰে গতিকে আমাৰ ধান্দাটো এক্স এমএলএ বিলাক জৰি দি যদি হৈ থাকে ভাল হয় মানে তাত কাৰো ডিমত নাই এইবাৰত কি হৈ গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছিলোঁ পাৰ্চনেলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাত্ৰ এটা কথাই কৈছিলে অলপ ভাবিলো ইলেকশ্যন আহি আছে তো বিভিন্ন ধৰণৰ সমালোচনা হয় গতিকে বিধায়কসকলে ভাবিলে হয় নাই তেখেতে নেগেটিভ কোৱা নাই তেখেতে মাত্ৰ এই কথাটোৱেই কৈছে তাৰপিছত মই চব ঠিক ঠাক কৰি ফালে আমি পঠাই দি দিলোঁ পঠাই দি ফালে এইবাৰৰ সেশন অলপমান মানে কিবা হৈ থাকিল মানে মাজে মাজে বন্ধ কোকৰাঝাৰ হ'ল দুদিন আকৌ ইয়াতে হ'ল ইয়াৰ পিছত এডভান্টেজ অসমৰ কাৰণে বন্ধ থাকিল আকৌ হ'ল ইয়াৰ পিছত আকৌ ডিআৰচি মিটিঙৰ কাৰণে আৰু বন্ধ থাকিল এনেকুৱা ধৰণৰ আৰু তাৰপিছত এদিন অল পাৰ্টি এমএলএ সকলে কথাও পাতিব গৈছিলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা প্ৰেছ কনফাৰেন্স কিবা কিবি দেৰি হোৱাত কোনোবা অধৈৰ্য হৈ গুচি যোৱাৰ পিছত একেলগে কথা পাতিব নোৱাৰিলে কিন্তু মই ভাবো সেইটো হৈ যাব এইটো বাজেটৰ লগত কোনো কথা নাই এফেক্টটো দি ফালে পইচা যেতিয়াই পায় কৰিলে হৈ যায় গতিকে মই ভাবো মানে আমাৰ ডেপুটি স্পিকাৰ ডাঙৰীয়া আছে লিডাৰ চবেই আছে গতিকে সেইটো বহি ফালে ঠিক কৰিলে মই ভাবো মানে চৰকাৰে যিকোনো সময়তে এইটো ল'ব পাৰিব নেক্সট যিটো জুলাইৰ যিটো সেশন হ'ব জুলাই আগষ্ট তাতেও কৰি ল'ব পাৰে গতিকে মই ভাবো তাত ইমান একো নাই কিন্তু তথাপিও মই কৈছো স্পিকাৰৰ মতলব বুলি যাতে নাভাবে গতিকে বিধায়ক ডাঙৰীয়াসকলৰ ইয়াত ভূমিকাটো লাগিব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেগেটিভ কোৱা নাই অলৰেডি যেতিয়া মই অলৰেডি পঠাইছে বুলি কৈছিলোঁ আৰু সেইটো ভাল কথা আহি গ'ল যে পাৰ্লিমেণ্টত অলৰেডি হৈয়ে গ'ল গতিকে সেইটোও হ'ব পাৰে তো যি নহওক সেইটো চলি থকা যিটো ঘাইপথৰ ৰাষ্ট্ৰীয় পথৰ কিবাটো এইটো আমি চিঠি লিখিছিলোঁ সেইদিনা আহিছে এতিয়া মই আকৌ এটা চিঠি কৰি আছোঁ মানে গাডকাৰী ডাঙৰীয়া তেওঁ যাহাতে এক্স এমএলএ এক্স এমপি ইনক্লুড কৰে মানে এই যিটো তেওঁৰ অফিচাৰবিলাকে যিটো ৰিপ্লাই দিছে ময়ো বেয়া লাগিছে আৰে এই নাথাকাৰ কাৰণে লিখিছোঁ কিন্তু উল্টা সেইটোহে দেখুৱাই আছে ইহঁতে এতিয়া এইকাৰণে মই মন্ত্ৰী ডাঙৰীয়াকে ডাইৰেক্ট ভালেই হ'ল এতিয়া মই মেনশ্যন কৰিম যে তাত মেনশ্যন নথকাৰ কাৰণে আমাৰ মানে গেটবিলাকত ডিষ্টাৰ্ব দিয়ে গতিকে তাত এমেণ্ডমেণ্ট কৰি ফালে মানে এমেণ্ডমেণ্টটো আৰু পাৰ্লিয়ামেণ্ট এমেণ্ডমেণ্ট নালাগে অফিচিয়েলি অৰ্ডাৰ এটা দি দিলে হৈ গ'ল সেইটো মই গাডকাৰী ডাঙৰীয়া এতিয়া মানে কিবা কৰিব খুজিছোঁ তেখেতক মই ভাবোঁ তেখেতে পোৱাৰ লগে লগে সেইটো ঠিক কৰিব পাৰিব আৰু সেইটো গ'লে হৈ যাব বাকীটো মই আসাম ভৱনে হওক বাহিৰত আসাম ভৱন সেইবিলাকতো যদি তাত যায় আগতীয়াকৈ বিধানসভাত মই আহি ফালে জনাব কৈছোঁ যে আমাৰ অফিচৰ পৰা এক্স এমএলএ বিলাকৰ কাৰণে ৰুম বুকিংবিলাক আমি ইয়াৰ পৰাই কৰি দিব এইটো মই অলৰেডি ইনষ্ট্ৰাকশ্যন দি থোৱাই আছে আৰু মাজে মাজে কৰিও থাকোঁ যদিহে আমাৰ এক্স এমএলএকে দিয়ে আহে তো বাকী কিছুমান হেল্থৰ কথা আছে মেইনলি আমাৰ হেল্থৰটো আমি সলিউশ্যনটো অলপমান মানে আমাৰ
কিবা হৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াত ক্ষেত্ৰত গুৰুত্ব লৈ আছে তো সেইটো মই চেষ্টা কৰি আছো এটা ফাইনেল ডিসিশন হেলথটো খুবই ইম্পৰ্টেণ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেইটো বুজি পাইছে মাত্ৰ আমাৰ আগত হেলথৰ নামত এই যে লামসাম মান্থলি 20,000 টকা আগত টকাটো আমি 20,000 তো পোৱাৰ পিছত বেমাৰৰ কাৰণে সেইটো আমি এৰিব নোৱাৰো আকৌ চৰকাৰৰ হেলথৰ নামত দুটা ফেসিলিটি থাকিব নোৱাৰে গতিকে সেইটো মেকানিজম উলাই ফালে কেনেকৈ কৰিব পাৰে ইন্স্যুৰেন্সৰ দ্বাৰাও কভাৰ কৰিব খুজিছিলো সেই ইন্স্যুৰেন্সটো আমাৰ নহয় তেওঁলোকৰ বহুত মানে কিছুমান ক্ৰাইটেৰিয়া আছে দুইটা তিনটা কোম্পানীৰ লগত কথা পাতিছিলো বিশেষ কৰি এছ বিলাক আমাৰ বহুত ডিফাৰেন্স তোৰ কাৰণে কমন হ'ব নোৱাৰে মানে বিষয়টো তথাপিও সেইটো চেষ্টা কৰি থকা হৈছে নিশ্চয় আমি সলিউশন এটা হেতু আনিব পাৰো এটো অত্যন্ত গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়াও হেতু গুৰুত্ব সহকাৰে লৈছে তো সেইখিনি কথা ও বাকি মই অধ্যক্ষ হোৱাৰ পিছত ইয়াতে লোকসভা স্পিকাৰ প্ৰথম আনিছিলো খুব ধুনীয়াকৈ তাৰ পিছত বহুত এপ্ৰিচিয়েচন ইয়াৰ পিছতে লোকসভা স্পিকাৰৰ বিভিন্ন বিধানসভাও মাতা হৈ গল আমাৰ পৰাই আৰম্ভ বিধানসভাত তেখেতক ভাষণো দিবলৈ দিয়া হৈছিল আমাৰ বিধায়কসকলৰ আগত আমাৰ সেশন চলি থকাৰ সময়তে ইয়াৰ পিছত সিপিএ ইন্টাৰনেশ্যনেল এক্সিকিউটিভ কমিটিৰ মিটিং আমি ইয়াত আনিছিলো হিটোৰ দ্বাৰা গোটেই কমনৱেলথ কান্ট্ৰিয়ে আমাৰ অসম বিধানৰ সম্পৰ্কে খুব ভালকৈ তেওঁলোকে অৱগত হল আৰু এতিয়াও সবে নাম লয় যে অসমৰ নিচিনা হস্পিটেলিটি কেতিয়াও কত পোৱা নাই তেওঁলোকে তেওঁলোকৰ পাৰ্লিমেণ্টাৰী লাইভ বোৰ্ড আৰু এতিয়াও হেতু ইয়াৰ পিছত আমি ইণ্ডিয়া ৰিজন কমনৱেলথ পাৰ্লিমেণ্টাৰী এছ'চিয়েশ্যনৰ কনফাৰেন্স হিটোৰ লগতে লগাই দিছিলো গোটেই ভাৰতবৰ্ষৰ বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষ আৰু বিভিন্ন জন এমএলএ সকলে এই কথা আজিও মানে কয় তেওঁলোকে খুবেই ভাল পাইছে খুব সাকসেসফুল আৰু অসমৰ নিচিনা কেতিয়াও নহয় কৰিব নোৱাৰে বুলি কৈ আছে যিসকলে পাতিছে তেওঁলোকে কৈ থাকে আপোনালোকৰ নিচিনা আমি কৰিব নোৱাৰো তো সঁচাকৈ সেইটো চাই ভাল লাগে আৰু যতে যায় এইখিনি কথাটো তেওঁলোকে কৈ থকাৰ কাৰণে ভাল লাগে তো সেইটো আমি কৰিবলৈ সক্ষম হৈছো সব দেখুৱাই পালে গোটেইটো ইয়াৰ পিছত আমি বিধানসভাৰ তৰফৰ পৰা সংসদীয় গণতন্ত্ৰটো শক্তিশালী কৰি গ্ৰাসৰুট লেভেললৈকে লৈ যাবৰ কাৰণে পঞ্চায়ত কনফাৰেন্স আমি দুবাৰকৈ পাতিলো যে পঞ্চায়ত এটো এটা বিধায়নী প্ৰক্ৰিয়া যে আমি পঞ্চায়তৰ আঁচনিবিলাক সিলেকশন কৰোঁতে বা পঞ্চায়তৰ বিভিন্ন আঁচনি লোৱাৰ ক্ষেত্ৰত হেতু পঞ্চায়তৰ সদস্যবিলাক লৈ পালে আলোচনা কৰিব লাগে আৰু তাত সিদ্ধান্ত ল'ব লাগে যে তেওঁলোকৰ যেটো মানে আবন্তিত পুঁজি এই আবন্তিত পুঁজিটো কি হিতানত খৰচা কৰিব জিলা পৰিষদও হেতু কৰিব লাগে আঞ্চলিক পঞ্চায়ততো বিভিন্ন বিভাগ পঞ্চায়তক অথৰাইজ কৰা হৈছে তো সেইবোৰ কেনেকৈ তেতিয়া আমাৰ হিৰণ্যদা কোৱাৰ নিচিনা কয় তেওঁলোকে নিজৰ পঞ্চায়তৰ স্কুলৰ কণ্ডিশ্যন খোৱা পানীৰ কণ্ডিশ্যন বা বিভিন্ন ৰাস্তা পদূলি লাইট পানী যোগান আঁচনি এইবোৰ বিষয়ত তেওঁলোকে ডিপাৰ্টমেণ্টৰ লগত তেওঁলোকে বিধায়কৰ নিচিনাই মানে কামটো কৰিব পাৰে এতিয়া আমাৰ এটা ভুল ধাৰণা আছে যে আমাৰ পাৱাৰটো এতিয়ালৈকে এৰি দিয়া নাই কিন্তু পাৱাৰ অলৰেডি আছে কামহে কৰিব লাগে আৰু কামটো কৰি ফালে যেতিয়া ইয়াত জড়িত হৈ থাকিব তেতিয়া সব ক্ষেত্ৰতে পঞ্চায়তৰ কমিটিটি ল'ব লাগিব কিবা এটা স্কিম তেওঁলোকৰ পঞ্চায়তৰ যদি চেংচন হয় তেতিয়া তাকো তাত জড়িত কৰিব লাগিব এনি কিবা এটা মিটিং পাতিলে বিভাগীয় তাত পঞ্চায়তৰ সভাপতি সকলক তাত ল'ব লাগিব এটো তেতিয়াই হৈ যাব গতিকে সেই বিষয়বিলাকক লৈ ফলে আমি পঞ্চায়ত কনফাৰেন্স কৰি পঞ্চায়তৰ সভাপতি সকলক সদস্য সকলক কেনেকৈ এম্পাৱাৰমেন্ট কৰিব পাৰো এইখিনি আমি কৰিলো বহুত কামত হৈছে মানে সেইখিনিৰ দ্বাৰা বহুখিনি অৱগত হৈছে তাৰ পিছত আমি লেজিসলেটিভ ড্ৰাফটিংৰ কাৰণে আমাৰ ইয়াতে আমি এটা কি কয় ওয়ার্কশপ প্রোগ্রাম আমি করিলো লেজিসলেটিভ ড্রাফটিং আজিকালি লেজিসলেটিভ ড্রাফটিংৰ ক্ষেত্ৰত বহুত মানে ভুল হৈ যাব খুজে পুরানা মানুহখিনি সব রিটায়ার্ড হৈ গল গতিকে সেই রিটায়ার্ড হোৱাৰ কাৰণে ৰিটায়াৰ্ড হৈ যোৱাৰ কাৰণে নতুন নতুন মানুহখিনিৰ
মানে কিছুমান ক্ষেত্ৰত তেওঁলোকে অৱগত নহয় লেংগুৱেজ বিলাক কেনেকুৱা হ'ব লাগে কি মানে কিবা থাকিব লাগে এটা মানে বিলৰ বিলাক আৰু কেনেকৈ সেইটো কৰে এইটো বিষয়ত গোটেই আমাৰ অফিচাৰ অল ডিপাৰ্টমেণ্ট সেক্ৰেটাৰিয়েটৰ তেওঁলোকক লৈ ফালে আৰু আমাৰ বিধানসভাৰ বিষয়াসকলক লৈ ফালে আমি ইয়াতে কৰিলোঁ পাৰ্লিয়ামেণ্টৰ আমাৰ এটা ব্ৰাঞ্চক আমাৰ বিষয়াসকলক ইয়াত মাতি আনি ফালে সেইটোৰ দ্বাৰা বহুতখিনি আমাৰ কাম হৈছে বাকী অফিচাৰসকলৰ ট্ৰেইনিং ষ্টাফৰ ট্ৰেইনিং আমি সেইবোৰ কৰিয়ে থাকোঁ এতিয়া অসম বিধানসভাত দিল্লীতো গৈ ফালে তাতেও কৰি থকা হয় ইয়াৰ পিছত আমি পৰহি ইউথ ইমাৰ্চন প্ৰগ্ৰাম লৈছোঁ যে আমাৰ অসম বিধানসভাৰ যেটো প্ৰক্ৰিয়া ইয়াৰ যি ভূমিকা এটোৰ জৰিয়তে আমি কেনেকৈ ৰাজ্যখনৰ দেশখনৰ বা চৰকাৰখনৰ বিভিন্ন কাম কাজবিলাক মনিটৰিং কৰিব পাৰে সেই হিচাপে ইয়াং জেনেৰেশ্যনক এটা নলেজ দিবৰ কাৰণে এডুকেট কৰিবৰ কাৰণে আমি প্ৰগ্ৰাম লৈছোঁ প্ৰায় 1350 অলৰেডি ৰেজিষ্টাৰ কৰিছে সেইটো 9 তাৰিখে হ'ব আৰু গুজৰাটৰ স্পিকাৰক আমি আমন্ত্ৰণ জনাইছোঁ তেওঁ আহিব এইটো উদ্বোধন কৰাৰ কাৰণে ইয়াৰ পিছত আমি প্ৰেজেন্টেশ্যন দি ফালে তেওঁলোকৰ কি কনফিউজন আছে বিধায়িনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কেনেকৈ আমি বিল এটা পাছ কৰা হয় কেনেকৈ ফাইনেন্স বিল বাজেট কেনেকৈ পাছ কৰা হয় ঠিক কমিটিবিলাকৰ ডিউটি কেনেকুৱা আমি কেনেকৈ কাম কৰোঁ কমিটিবিলাকৰ দ্বাৰা কি কমিটি থাকে আৰু কমিটিবিলাকৰ ভূমিকাটো কি বিধানসভাৰ ডিসকাশনৰ কি স্কোপ থাকে এই গোটেইবিলাক বিষয়ত সেইদিনা প্ৰেজেন্টেশ্যন দি ফালে ছাত্ৰ ছাত্ৰীৰ লগত এটা ইণ্টাৰেকশ্যন প্ৰগ্ৰাম হ'ব এইটো আমি অসম বিধানসভাৰ পৰা কৰিছোঁ ইয়াং জেনেৰেশ্যনে যাতে বিধানসভাৰ প্ৰক্ৰিয়াৰ বিষয়ে সবে অৱগত হয় আৰু অলপমান সেইটো লাইনটোত তেতিয়া আমি আলোচনা কৰি থকাৰ মানে ইয়াত উল্লেখ কৰি থকাৰ নিচিনাকৈ আগ্ৰহী যুৱ চামক আমি কেনেকৈ আগ্ৰহী কৰিব পাৰোঁ তেওঁলোকেও জীৱনটোত ৰাজহুৱা জীৱনটো গ্ৰহণ কৰি ফালে ৰাজনীতিকৰ জৰিয়তে দেশ সেৱা কাৰণ বিষয়া হ'লেও সি একো কৰিব নোৱাৰে কিন্তু যদি বিধায়ক এজন হয় এজন মন্ত্ৰী হয় মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী হ'লে তো আৰু ক'বই নালাগে তেওঁ গোটেই দেশখন নিজে ভবামতে পৰিৱৰ্তন কৰিব পাৰে গতিকে এই ক্ষেত্ৰত তেওঁলোকে এতিয়াৰ পৰা যাতে আইডিয়াটো পায় কাৰণ ভৱিষ্যতটো তেওঁলোকে হয় সেইটো আমি লৈছোঁ ইয়াৰ পিছত ইণ্ডিপেণ্ডেন্স ডে আৰু ৰিপাব্লিক ডেটো ইয়াত মই অধ্যক্ষ হোৱাৰ পিছত আজিলৈকে এবচেণ্ট হোৱা নাই মই ফুললি ইয়াতে ৰাজহুৱাভাৱে পালন কৰাৰ ব্যৱস্থা কৰিছোঁ এতিয়াতো আমি বিধানসভাৰ সন্মুখতে কৰি থাকোঁ আৰু ওচৰে পাজৰে থকা কলেজ স্কুলক আমি ইনভাইট কৰোঁ তেওঁলোকে সবে NCC পৰ্যন্ত আহি পালে পাৰ্টিচিপেট কৰে এইটো এতিয়া কৰা হৈ গ'ল আমি ইয়াৰ পিছত এছেম্বলি আমি কোকৰাঝাৰ এইবাৰ কৰিলোঁ প্ৰথম যাহাতে জনগণে তাৰ দ্বাৰা বিধানসভাৰ বিষয়ে অলপ জানিবলৈ আৰু ইচ্ছুক হয় আৰু জানিব পাৰে কোকৰাঝাৰ বিধানসভা হোৱাৰ লগে লগে সবৰে এটা ইচ্ছা যে কোকৰাঝাৰ বিধানসভাত কি হ'ব আৰু বিধানসভাত কেনেকুৱা আলোচনা হয় কেনেকুৱা চৰ্চা হয় গভৰ্ণৰ এড্ৰেছ আছিলে এই বছৰ লাকিলি প্ৰথম দিনা বাজেট সেশনৰ কাৰণে আৰু তাতে আমি লগতে স্পিকাৰ্ছ ইনিচিয়েটিভ আমি লৈ থাকোঁ তো কোকৰাঝাৰত ললোঁ আৰু তাত 6 শিডিউল এৰিয়াত হোৱাৰ কাৰণে 6 শিডিউল এৰিয়াৰ বিষয়ে আলোচনা কৰা হৈ গ'ল যে তেওঁলোকৰ অলৰাউণ্ড ডেভেলপমেণ্টৰ ওপৰত আমাৰ কি সাজেশ্যন থাকে চৰকাৰৰ ওচৰত বা কি সমস্যা আমি দেখি আছোঁ খুব সুন্দৰভাৱে সেইটো হৈ গ'ল এতিয়া ডিব্ৰুগড়ত পাৰ্মানেণ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে ডিব্ৰুগড়ত প্ৰত্যেক বছৰত সেশন হৈ থাকিব আৰু তাতে বিধানসভা মানে বিল্ডিং কাম MLA হোষ্টেল এটা কৰাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে আগষ্টত মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে যে আগষ্টত মানে 14 আগষ্টত ফাউণ্ডেশ্যন লেট কৰিব অলৰেডি এই বিধানসভাত যেহেতু ইয়াত পাৰ্মানেণ্ট হ'ব তাত টেম্পৰাৰী হ'ব তথাপিও এটা টেম্পৰাৰী বিধানসভা হ'বৰ কাৰণে আমাৰ ৰিকুৱাৰমেণ্ট কি এইটো আমি অলৰেডি কৰিব দিছোঁ আৰু ডিজাইন তাৰে এইবিলাক আৰ্কিটেক্টে কৰি আছে আৰু হোষ্টেলটো আমি কেনেকুৱা কৰিলে সুবিধাজনক হয় যে আমি তো পাৰ্মানেণ্ট তাত নাথাকোঁ কিন্তু MLA বিলাকে থাকিব
পাৰিব মাজে সময় গ'লে এনেকুৱা হোষ্টেল টাইপ যে আমাৰ মানে কি কয় এটা সুইট ৰুম টাইপ তাত MLA সকলে মানে এক সপ্তাহ সেশনৰ কাৰণে যাই পেলে আকৌ আহিব বাকি দিনত আমি গেষ্ট হাউস হিচাপে ব্যৱহাৰ কৰিব পাৰিম ইভেন মই এটা সাজেশন দি দিছো যে এইটো আমি হোটেলৰ নিচিনাও আমি কৰি থাকিব পাৰিম যেতিয়া বিধানসভা হ'ব এক মাহৰ পৰা এইটো খালি থাকিব তাক ঠিক কৰা হ'ব বাকি দিনটোত কিন্তু বেলেগ বেলেগ পাৰপাছত যাহাতে ব্যৱহাৰটো হ'ব পাৰে গতিকে তেনেকুৱা ধৰণৰ অলৰেডি মানে লাইনটোত গৈ আছে আৰু আমি খুব কম সময়তে আৰু নতুন এটা অসমৰ মানে কিবাতে ভিতৰতে আৰু এটা বিধানসভা আমাৰ হ'ব যেটো বিধানসভা সময়ে সময়ে কোনবা এটা সেশনটো আমি তাত বহিম কোকৰাঝাৰ অলৰেডি আছে কাউন্সিলৰে তাত অকল বিধায়কসকল থকাৰ কাৰণে মানে একমডেশনৰ প্ৰয়োজন তাত বহুতখিনি ডিপাৰ্টমেণ্টেল গেষ্ট হাউস আছে গতিকে সেইখিনি অলপ মানে সোৱা হৈছে আৰু হয়তো অহা বছৰ 2-3 জন সেশন হয়তো বহিব পৰা হ'ব এইখিনি সব ঠিক থাকিলে গতিকে তেনেকুৱা ধৰণৰ এটা উদ্যোগটো লৈ থকা হৈছে এটা ভাল খবৰ জাপানৰ তেওঁলোকৰ পাৰ্লিয়ামেন্টৰ স্পিকাৰ আহিব আমাৰ অসমলৈ আমাক কমিউনিকেট কৰিছে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আৰু মকো ইয়াতে ভিজিট কৰিব আমাৰ বিধানসভা চাব 3 তাৰিখত আহিব তেখেতে মে মাহৰ 4-5 তাৰিখলৈকে তেওঁ থাকিব গতিকে সেইটো সময়ত আমি কেনেকুৱা তেওঁক ৰিচিভ কৰিম কি দেখুৱাম এইটো আমি অলপ চাই আছো অসম বিধানসভাৰ অকল ইতিহাস নহয় আমাৰ যেটো প্ৰক্ৰিয়া এই বিষয়টো আমি ভালদৰে তেখেতক আমি যাতে প্ৰেজেন্টেশন দিব পাৰো তেওঁ যাতে বুজি পায় যে আমাৰ বিধানসভাই কি কৰি আমাৰটো 2 টায়াৰ পাৰ্লিয়ামেন্ট এটাটো পাৰ্লিয়ামেন্ট হল আমাৰ এছেম্বলি আজিকালিতো 3 টায়াৰ হৈ গল কাউন্সিলও আছে তাতে এনেকুৱা ধৰণৰ তো আমাৰ সিস্টেম বিলাক আমি আনক জনাব পাৰো আৰু তেওঁলোকৰ পৰা আমি কিছুমান এক্সপেৰিয়েন্স ল'ব পাৰো যে তেওঁলোকৰ জাপানৰ সিস্টেম বিলাক কেনেকুৱা ধৰণৰ তেওঁলোকৰ হাউসৰ আলোচনা বিলাক তো এইটো আমাৰ কাৰণে সৌভাগ্য যে এটা দেশৰ মানে স্পিকাৰে ভাৰতত আহাৰ নামত স্পেশালি অসমখন চাব বিচাৰিছে আৰু অসম বিধানসভাত আহিব বিচাৰিছে গতিকে এইটো সৌভাগ্য বুলি মই ভাবো আমাৰ কাৰণে অসমৰ কাৰণে গতিকে 3 তাৰিখত তেখেতক ৰিচিভ কৰাৰ কাৰণে আমি ইন্টাৰনেলি যোজাটো কৰি আছো গতিকে তেনেকুৱা বৰ্তমান বিধানসভা আমি সবৰ কাৰণে মুকলি কৰি দিলো অফ টাইমতো যদি আহে বিধানসভা হলটো চাব পাৰে লাইব্ৰেৰী চাব পাৰে গোটেইটো অফিচাৰ বিলাকৰ লগত ইন্টাৰেকশন কৰিব পাৰে আৰু আমি লাইব্ৰেৰী অধ্যয়ন কৰাৰ কাৰণে সবকে আমি ফ্ৰী কৰি দিলো কোনোবাই যদি ইচ্ছা কৰে পাছ ল'ব পাৰে লাইব্ৰেৰী আৰু তেওঁ ষ্টাডি কৰিব পাৰিব কোনোবাই MLA যদি ৰিকমেন্ড কৰি দিয়ে তাৰ বাদেও আমি ষ্টুডেন্টস বিলাকক ইন্টাৰ্নশ্বিপৰ ব্যৱস্থা কৰি দিলো যে যিকোনো ষ্টুডেন্টছে ইয়াত আমাৰ 3 মাহ 6 মাহ কিমান মাহ ইন্টাৰ্নশ্বিপটো কেই মাহৰ কত গল 3 মাহ আৰু 6 মাহৰ ইন্টাৰ্নশ্বিপ এটা দিয়া হৈ গল যে তেওঁলোকে আহি সব শিকিব পাৰে আপ টু কমিটি লৈকে শিকিব পাৰিব আৰু কেতিয়াবা স্পিকাৰ ডেপুটি স্পিকাৰ লগতো তেওঁলোকে কেইদিনমান থাকি কেনেকৈনো অফিসটো চলাই আৰু কেতিয়াবা বিভিন্ন মিটিং সিটিংত কেনেকুৱা ধৰণৰ স্পিকাৰ ডেপুটি স্পিকাৰৰ ভূমিকাবিলাক কেনেকুৱা ধৰণৰ সেইবোৰ বিষয়তো তেওঁলোকে মানে সব শিকিব পাৰিব এতিয়া অলৰেডি ষ্টুডেন্টস সব আহি থাকে ল ষ্টুডেন্টস পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্টস তেনেকুৱা ধৰণৰ তাৰ বাদেও বহুত মানে ছাত্ৰ ছাত্ৰীয়ে এতিয়া ইচ্ছুক বহুতে এতিয়া আহে আৰু ইন্টাৰ্নশ্বিপ লৈ আছে ইন্টাৰ্নশ্বিপৰ কাৰণে কোনো সিজন নাই এনি টাইম এপ্লাই কৰি পালে তেওঁ ইন্টাৰ্নশ্বিপটো ল'ব পাৰে মাত্ৰ 3 মাহ হলে এটা সাৰ্টিফিকেট তেওঁ পাব যে তেওঁ যে ইয়াত আহি পালে অধ্যয়ন কৰিছে এক্সপেৰিয়েন্স লৈছে তেওঁ যে জানে অলপ আমাৰ পাৰ্লিয়ামেন্টাৰী প্ৰেক্টিছৰ বিষয়ে বিধায়িনী প্ৰক্ৰিয়াৰ বিষয়ে গতিকে সেইটো তেওঁৰ কেতিয়াবা সেইটো লাইনৰ লগত জড়িত থকা যিকোনো কামত তেওঁৰ কামত আহিব মানে জব বিলাকৰ ক্ষেত্ৰত আৰু মইতো ভাবো আমাৰ MLA ডাঙৰীয়া সকলে ইয়াত ইন্টাৰ্নশ্বিপ কৰা মানুহখিনিক PA হিচাপে ল'ব পাৰে তো PA হিচাপে ল'লে তেওঁলোকৰ গোটেই কুৱেশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন নোটিছ বিলাক তেওঁলোকে ভালদৰে ড্ৰাফ্ট কৰি দিব পাৰিব
তেনেকুৱা লাইনটোত আমি মিনিষ্টাৰৰ লগতো তেওঁলোকে থাকিব পাৰিব, জব কৰিব পাৰিব। আৰু অন্যান্য দিনটোত হয়তো বিধানসভাৰ চাকৰি ওলালে তাতেও তেওঁলোকে এই চাৰ্টিফিকেটটোতে হয়তো প্ৰায়ৰিটি পাব, বা এইটোৰ কাৰণে 1 নম্বৰ বা 2 নম্বৰ মাৰ্কছ তেওঁলোকৰ কাৰণে হয়তো মানে স্পেচিয়েল হ'ব পাৰে। তেনেকুৱা ধৰণৰ সেই প্ৰক্ৰিয়া আমি গৈ আছো, অলৰেডি কৰি আছো। মই ভাবোঁ সেইটোৰ দ্বাৰা আমাৰ নতুন জেনেৰেশ্যনৰ পাৰ্লিমেণ্টাৰী যিটো জ্ঞান, বিধায়িনী যিটো জ্ঞান, এই জ্ঞানটো আহৰণ কৰাত যথেষ্ট সহায়ক হ'ব। গতিকে বাকীটো আমি চব সুবিধা কৰি আছো, যিমান পাৰোঁ। XMLৰ কথাবিলাক মানে ঠিকে আছে। আমি নতুন গৃহ কৰাৰ কথা আছিলে, কিন্তু নাই, তো পুৰণা গৃহত অফিচখিনিতো আমি কৰি দিছোঁ। তাৰ বাদেও বিভিন্ন এক্টিভিটিবিলাক যদি কিবা কৰিব খুজি অৱগত কৰিলে আমাৰ যি আছে ইয়াত সেইটো কৰিব পাৰিব। এটাটো হ'ল আমি নতুন MLA হোষ্টেল এতিয়া কৰি আছো, যিটো 15 তালা। এইটো চেষ্টা কৰিছো নেক্সট ইলেকশ্যনৰ আগতে আমি মানে এলটমেণ্ট দিব পাৰোঁ নেকি MLA সকলক। এইটো চেষ্টা কৰা হৈছে, দ্ৰুতগতিত কামটো চলিছে। গতিকে সেইটো হৈ যোৱাৰ পিছত আমাৰ কিছুমান আৰু আন্তঃগাঁথনি তাত অলপ এভেইলেবল হ'ব। বাকীটো তাত আমি লোনৰ ব্যৱস্থা কৰিলোঁ, যে অপেনলি তাত গ'লে চবে এতিয়া জানে, এতিয়া আগৰ নিচিনা ঘৰটো নাই। গতিকে অলপ ফিল্ড মৰ্ণিং ৱাক, ইভিনিং ৱাক কৰিব পাৰি। XMLA খিনি আহি পেলাই চাহ পানী খাই, আমাৰ কেণ্টিন আছে। গতিকে আৰু MLA ক্লাবত লাইভ মেম্বাৰশ্বিপ ল'ব পাৰিব, তেতিয়া বিনা পইচাত চাহখিনিতো পাব। কি জানে, চাহটো বিনা পইচাত পায় নেকি MLA ক্লাবত? চাহ বিনা পইচা পায় না নাপায়? MLA ক্লাবত চাহটো পায়। কোনোবা এটালৈকে ফ্ৰী পায় চাহ না কিবা এটা, বেছি খালিতো পইচা দিব লাগিব। তো XMLA খিনিক আমি সেইটো কৰিব পাৰোঁ যে XMLA খিনিয়ে কিবা এটা মিনিমাম ফিজ দি পেলে এটা পাৰ্মানেণ্ট MLA ক্লাবৰ সদস্য হৈ গ'ল, যে তাতে জিমত কিবা কৰিব পাৰিব। তাতে যি সুবিধা পায় MLA, এই সুবিধাটো XMLA চব পাব। এটা মেডিকেলটোতো চবৰ কাৰণে, ইনক্লুডিং ষ্টাফ। ইভেন মানে বাহিৰৰ পৰা কোনোবা আহিলেও সেইটো না নকৰে। আৰু সেইটোৰ কাৰণে আমাৰ মেডিকেলবিলাকত বহুত সুবিধা হৈ গ'ল। নহ'লে এজন MLAৰ কাৰণে চিৰিয়াছ মানুহ এজনো ৰখিবলগীয়া হয়, যে ছাৰক আগতে চাই ফালে পঠাম বুলি কৈ ফালে। কিন্তু আজি সেই প্ৰব্লেম নাই। আমাৰ ব্লাড টেষ্টবিলাক ইয়াতে হয়। আল্ট্ৰাচাউণ্ড আমি ৰেগুলাৰ কৰিব পৰা নাই আল্ট্ৰাচাউণ্ডটো, কিন্তু উইকলি আমাৰ আল্ট্ৰাচাউণ্ড আছে দিন তাৰিখ লৈ পেলাই। ইমাৰ্জেঞ্চি কেছ মাত্ৰ তাত নহয়। বাকী স্পেচিয়েলিষ্টবিলাক টাইম টু টাইম মানে তেওঁলোকে আহি থাকে। গতিকে যিমান পাৰোঁ কৰি আছোঁ, মাত্ৰ অলপ জাগা স্পেচ কম, কিন্তু স্পেচটো এতিয়া আমি আৰু অলপ বঢ়াই আছোঁ। সেইটো হোৱাৰ লগে লগে আমাৰ XMLA খিনিৰ সুবিধা, MLAটো আৰু ক'বই নালাগে, কিন্তু XMLA খিনিৰ সুবিধাটো তাত ভাল হৈ যাব। গতিকে এইবোৰ কৰি থকা হৈছে। এতিয়াতো মোৰ দিন নাই, এইটোৱেই লাষ্ট হ'ব ফাউণ্ডেশ্যন ডে, কাৰণ ইলেকশ্যন হ'ব। হয় কৰিব লাগিব এতিয়া। তো মই ভাবোঁ আমাৰ বিধানসভা বৰ্তমানৰ 15 যিটো বিধানসভা, এইটোৱেই লাষ্ট হ'ব ফাউণ্ডেশ্যন ডে। গতিকে নেক্সট এপ্ৰিল ইলেকশ্যন হ'ব। আমাৰ আগতে 7, 8, 9 তাৰিখতে ইলেকশ্যন হৈছিলে, বিহুৰ আগতে শেষ হৈছিলে ইলেকশ্যনটো। গতিকে সেইমতে ফেব্ৰুৱাৰী নটিফিকেশ্যন ওলাই যাব, ফেব্ৰুৱাৰী বা মাৰ্চৰ ফাৰ্ষ্ট উইকত। গতিকে আমি আৰু ফাউণ্ডেশ্যন ডেটো পালন কৰিব নাপাম। গোটেই বিষয়াসকলে পালন কৰিব লাগিব। XMLA খিনিয়ে যিয়ে ইলেকশ্যন নিখিলে চবেই আপোনালোকে পালন কৰিলে। আৰু কেনেকুৱা পালন কৰে মই আগতীয়াকৈ ঠিক কৰি যাম। আৰু তাৰ কাৰণে কিবা যদি ডিচিশ্যন লাগে অফিচিয়েল, এইটো দি থৈ যাম ফেব্ৰুৱাৰীতে। সচিব ডাঙৰীয়া, আমাৰ বিষয়াসকল আছে, মই বিষয়া ডাঙৰীয়াসকলক কৈছোঁ, এইটো যিটো 0 আৱাৰৰ, এইটোতো বিষয়াসকলৰ যি ইচ্ছা সেইটোৱেই হ'ব। মানে যিহেতু কোনো নতুন মানে MLA নাই, নতুন স্পিকাৰ নাই, গতিকে মনত পেলাই দিলে হ'ল যে ফেব্ৰুৱাৰীতে অফিচিয়েল যদি কিবা লাগে ডিচিশ্যন, এইটো সময়ত এইটো মানে ভালদৰে এই প্ৰতিষ্ঠা দিৱস পালন কৰাৰ ক্ষেত্ৰত এইটো ফেব্ৰুৱাৰীতে মানে অফিচিয়েল প্ৰচিডিউৰখিনি কমপ্লিট কৰি ল'লে মই ভাবোঁ আমি নাথাকিলেও ধুনীয়া হৈ যাব, মানে এপ্ৰিলত যিটো হ'ব। গতিকে এইখিনি কথা আজি চবেই অহাৰ কাৰণে ধন্যবাদ জনালোঁ, যে আমি ইয়াৰ প্ৰতিষ্ঠা দিৱসটোৱে আমাক বাৰে বাৰে
মনত পেলাই থাকে ইয়াৰ দ্বাৰা আমাৰ দায়িত্ববোধটোই আহে আমাৰ দায়িত্ববোধবিলাকো আহি যায় আৰু বিভিন্ন অভিজ্ঞ লোকসকলৰ দ্বাৰা আমাৰ যেটো এক্সচেঞ্জ হয় সেই এক্সচেঞ্জৰ দ্বাৰা বহুখিনি কথা আমি জানিব পাৰো গতিকে অসম বিধানসভা এতিয়া প্ৰায় আমি সবৰ লগতে তুলনা কৰিব পৰা হৈ গ'ল আৰু প্ৰায়তো সবে আমাক এতিয়া গণ্য কৰে যে অসম বহুত এডভান্স বহুত আগুৱাই গ'ল আমি ডিজিটেল কৰিলো এতিয়া আৰু এতিয়া আমি ডিজিটেল কৰিব খুজিছো যে অসম বিধানসভাৰ ইতিহাস মাত্ৰ নহয় অসমৰ ইতিহাসটো অসম বিধানসভাত আহি পালে আমাৰ মানে কিছুমান মানে কি কয় আপোনাৰ ডকুমেণ্টাৰী টাইপ হেতুৰ দ্বাৰা 10-15 মিনিটত জানিব পাৰিব যে অসমৰ ইতিহাস পুৰা ৰাজা মহাৰাজা ৰামায়ণ মহাভাৰতৰ পৰা আহি বৰ্তমানলৈকে কেনেকৈ আহি পালে এই বিষয়ৰ ওপৰতো আমি এতিয়া কিবা কৰি আছো আৰু যদি ভগৱানে ঠিক ঠাকে ৰাখে তেতিয়াহ'লে মই ভাবো ডিসেম্বৰ জানুৱাৰীত এইবোৰ প্ৰজেক্ট কমপ্লিট হৈ যাব আৰু তেতিয়া এটা যিকোনো দৰ্শনাৰ্থীয়ে বা যিকোনো টুৰিষ্ট আহি পালে অসম বিধানসভা আহাৰ লগতে হেতু চাই পালে অসম বিষয়ে অসম বিধানসভা বিষয়ে সব তাতে জানিব পাৰিব গতিকে এইখিনি উদ্যোগ লৈ আছো আমাৰ ডিজিটেল হৈ গ'ল লাইব্ৰেৰী আৰু এইটো আমি অনলাইনতো পঢ়িব পৰা কৰি আছো যিমান আমাৰ প্ৰসিডিংছ আছে সেইবিলাক আমি ডিজিটেলাইজ কৰি আছো স্কেন কৰি আৰু যিমানখিনি মানে ডেমেজ হৈছে তাকো আমি কেনেকৈ অলপ মানে কিবা কৰি থব পাৰো তাৰ কাৰণেও চেষ্টা কৰা হৈছে আমাৰ অসমৰ লাইব্ৰেৰীটো বিধানসভাৰ লাইব্ৰেৰীবিলাকৰ মানে মাজত আমাৰতো বহুত ৰিচ লাইব্ৰেৰী বুলি কোৱা হয় আৰু সঁচাকৈ হয় আজিৰ অসম এই অসমটোৱে আমাৰ ইতিহাস আগতে কোন মহাপুৰুষসকলৰ কাৰণে অসমৰ বাবে বৰ্তমানৰ তেওঁলোকৰ যেটো ডিজাইন এইটো তেওঁলোকে কেনেকুৱা ভাবিছিলে কেনেকুৱা কৰিছিলে আজি গোপীনাথ বৰদলৈৰ কথা আমি কৈ থাকো আৰু এই সময়ত গোপীনাথ বৰদলৈ ডাঙৰীৰ লগত আমাৰ ভীমবৰ দেউৰী ডাঙৰীয়া ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া তেখেতসকলৰ কথা আৰু তেখেতসকলক আমি মাত্ৰ শুনি থাকো কিন্তু এই লাইব্ৰেৰীত তেখেতসকলে বিধায়ক হিচাপে মন্ত্ৰী হিচাপে কি ধৰণে এই কথাবিলাক উপস্থাপন কৰিছিল আৰু যাক লৈ চৰকাৰে এটা সিদ্ধান্ত মৰ্মে প্ৰথম ট্ৰাইবেল লীগৰ নামত অসম আৰু অসমীয়াৰ স্বাৰ্থত ৰিজনেল ফৰ্স হিচাপে তেওঁলোকে যুঁজিছিলে আৰু ইয়াৰ পিছত গোপীনাথ বৰদলৈ ডাঙৰীয়াক যেতিয়া কংগ্ৰেছক সমৰ্থন কৰি ফলে চৰকাৰ হল তেতিয়া তেওঁলোকৰ যেটো ৰিজনেলিজম চিন্তা অসম অসমীয়া ট্ৰাইবেল লিডাৰ ট্ৰাইবেল লীগখনে আমি ট্ৰাইবেল বুলি ভাবি থৈ দিও কিন্তু তেওঁলোকৰ সেই সময়ৰ কথাটো ট্ৰাইবেল মাত্ৰ নাছিলে ট্ৰাইবেল বুলি নাছিলে আৰু তেওঁলোকে মাত্ৰ আছিলে অকল নিজৰ কাৰণে নিজৰ ৰাজ্যৰ কাৰণে ফাইট কৰাটো কংগ্ৰেছ তেতিয়া ৰাষ্ট্ৰীয় দল গতিকে গোটেই ভাৰতৰ কথা হে চৰ্চা কৰে কিন্তু জাতীয়তাবাদী আৰু ৰিজনেল কথাটো তেতিয়া ভীমবৰ দেউৰী ডাঙৰীয়া সকলে ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া সকলে তাত লাগি থাকে আৰু ইয়াৰ পিছত তেওঁলোকে যেতিয়া কংগ্ৰেছৰ লগত একলগ হৈ গ'ল সমৰ্থন কৰি গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰিলে তেতিয়া তেওঁলোকৰ চিন্তাতে অসমৰ প্ৰটেকচন কিনি এইটো সময় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত এইবিলাক কনষ্টিটিউয়েন্ট এছেম্বলিৰ তাত উপস্থাপন কৰাৰ পৰা আৰম্ভ কৰি সবটো আমাৰ চৰকাৰখনে কৰিব পাৰিলে যেটো কথা আমি কৈ থাকো তো এই কথাবিলাক আমি এনে কৈ থাকো হৈৰাস আমাৰ লাইব্ৰেৰী তেওঁলোকৰ গোটেই কথাবিলাক জীৱিত হৈ আছে গোটেই কথাবিলাক আজিৰ নতুন চামে যিবিলাক কথা কয় আজলতে সেই কথাবিলাক ভীমবৰ দেউৰী ডাঙৰীয়া সকলে কৈ গৈছে আগতে ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়া তেওঁলোকে সব কৈ গৈছে তেওঁলোকে সব কৰি আহিছে যি পাৰে তেওঁলোকৰ দিনত গতিকে এই কথাবিলাক আমি জানিব লাগিব আৰু নিশ্চয়কৈ যুৱ চামে এতিয়া এই পাৰ্লামেণ্টাৰী লাইব্ৰেৰী বা আমাৰ এছেম্বলি লাইব্ৰেৰীটো অধ্যয়ন কৰা আৰু ইণ্টাৰ্ণশ্বিপ কৰাৰ জৰিয়তে বহুতখিনি প্ৰচাৰ হ'ব কাৰণ তেওঁলোকে সেইবোৰ বিষয়ত লিখাত আৰম্ভ কৰিব যে অসম বিধানসভাত আহি কি দেখিলে অসম বিধানসভাৰ ইতিহাস
গোপীনাথ বৰদলৈহঁতৰ দিনত কি হৈছিলে, ভীমবৰ দেউৰীহঁতৰ দিনত কি হৈছিলে, তেওঁলোকে তেতিয়াই অসম আৰু অসমীয়াৰ কথাটো কি ধৰণৰ লৈছিলে, কি ধৰণৰ কৈছিলে, কি ধৰণৰ প্ৰস্তাৱ দিছিলে। আৰু সেই কেইটামান অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কাৰণে যিটো ব্যৱস্থা তেতিয়াই লোৱা হৈছিলে, সেইটো ভৱিষ্যতৰ মানুহখিনিও যদি তেনেকুৱা ধৰণৰ গৈ থাকে তেতিয়া নিশ্চিতভাৱে আমাৰ কথা শংকিত হ'বলগীয়া নাই। তো তেনেকুৱা ধৰণৰ ইত্যাদিবিলাক আমাৰ ইয়াত আছে। তো আৰু মই দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই, সভাপতিৰ ভাষণেই আছিলে, কিন্তু মোৰ ওপৰত বহুতো কুৱেশ্যন থকাৰ কাৰণে এইখিনি মই কওঁতে অলপ দীঘল হৈ গ'ল। তো যিয়ে নহওক শুভেচ্ছা থাকিল সকলোলৈকে, আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ চবে একদম বয়োজ্যেষ্ঠ ছিনিয়ৰ মষ্ট বিধায়ক ডাঙৰীয়াসকল, মোৰ পিতৃৰ সমান, মাতৃৰ সমান, দাদাৰ সমান চবেই আজি আহিছে। আৰু আমাৰ বিধায়ক ডাঙৰীয়াসকলকো মই ধন্যবাদ জনাইছোঁ। মন্ত্ৰী ডাঙৰীয়া এজন গুচি গ'ল, তেওঁ ট্ৰেইন ধৰিব লাগে, গতিকে আগতীয়াকৈ গুচি গ'ল। আৰু ইউ জি ব্ৰহ্ম ডাঙৰীয়া আছে, মই তেখেতক ধন্যবাদ জনাইছোঁ। মাঝি ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ, আজি ইয়াত আহি আমাক উৎসাহ যোগালে। আমাৰ ডেপুটি স্পীকাৰ ডাঙৰীয়া সদায় আছে, এইটোৰ লগত জড়িত, মই ধন্যবাদ জনাইছোঁ। তথাপি হিৰণ্য বৰা ডাঙৰীয়াৰ এটা কথা যে আমাৰ মন্ত্ৰীসকলক মানে লগ পোৱাটো খুবেই টান। মই ইউ জি ব্ৰহ্ম ডাঙৰীয়া আছে, কোনে কৈছিলে? আপুনি কৈছিলে? সভাপতিয়ে কৈছিলে, গতিকে মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ মানে এপইণ্টমেণ্ট ছিষ্টেমটো মানে সপ্তাহত কোনোবা এটা যদি ঠিক কৰিব পাৰে মন্ত্ৰীসকলে, আৰু নহ'লেও মন্ত্ৰীসকলে মানে আমাৰ এক্স মেম্বাৰ MLA বিলাকে যদি তেওঁলোকৰ PS-ক জনাই দি দিয়ে, কেতিয়াবা দিন তাৰিখ লৈ যাতে মাতাৰ ব্যৱস্থাটো কৰে মন্ত্ৰী ডাঙৰীয়াসকলে, তেতিয়া আমাৰ এই সমস্যাবিলাক সমাধান হৈ যাব। গতিকে সেইখিনি কৈ পুনৰ সকলোকে শুভেচ্ছা জনাই এই আমাৰ অসম বিধানসভাৰ যি প্ৰতিষ্ঠা দিন, মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। নবীন প্ৰবীণ